ছাত্ৰ ছাত্ৰীসকল, আমি বহুত লেচন পঢ়িলোঁ, পাঠবিলাক পঢ়িলোঁ। তো পাঠসমূহ পঢ়ি গৈ আছোঁ, চিলেবাছৰ লগত গৈ আছোঁ। কিন্তু অকণমান পাঠৰ পৰা বাহিৰত আহি আজি আমি এটা পাঠৰ লগত জড়িত অন্য কথা এটা আলোচনা কৰোঁ। এইটো তোমালোকৰ চিলেবাছৰ ভিতৰত বুলিয়ে ধৰিব পাৰা, কাৰণ ইয়াকো সমানেই আমি দৰকাৰী বুলি গণ্য কৰিব লাগিব। এতিয়া আজিৰ বিষয়বস্তুটো হৈছে বাক্য। বাক্যৰ বিষয়ে আমি কিয় আজি আলোচনা কৰিম? তোমালোকে বাক্যৰ বিষয়ে ইতিমধ্যে আগৰ ক্লাছত ইতিমধ্যে পঢ়ি আহিছা। তোমালোকে ব্যাকৰণ, ভাষা, বাক্য, শব্দ এইবিলাকৰ বিষয়ে পঢ়ি আহিছা। মই ইয়াৰ আগতে পদৰ বিষয়ে পঢ়াইছিলোঁ। এতিয়া পদ পঢ়োঁতেও বাক্যৰ কথা কৈছিলোঁ। তেতিয়াহ'লে বাক্যৰ বিষয়ে কিনো নতুন কথা হ'ল? আজি কি আলোচনা আমি পাঠৰ পৰা আলোচনা বাহিৰত আহি আমি আলোচনা কৰিবলগীয়া কথা হ'ল। এতিয়া বাক্য যেতিয়া আমি আলোচনা কৰিম, বাক্যৰ বিষয়ে আমি দুটা কথা আলোচনা কৰিম। এটা হৈছে ইয়াৰ বাক্য বুলি কওঁতে ব্যাকৰণত বাক্য বুলি ক'লে কি বুজোঁ, আৰু ইয়াক আমি অন্য ধৰণে পাঠৰ লগত জড়িত ধৰণে আমি কেনেকৈ তাক ব্যৱহাৰ কৰিম। এতিয়া ব্যাকৰণত বাক্য তোমালোকে আগতে পঢ়িছা, এটা বা তাতকৈ অধিক যেতিয়া শব্দ লগ হৈ কোনো অৰ্থ প্ৰকাশ কৰিব, তেতিয়া তাক বাক্য বুলি ক'ব। তাৰমানে শব্দ এটা হ'ব পাৰে, তাতকৈ অধিক, দুটা, তিনিটা, চাৰিটা, 10টা, যিমান শব্দ নহওক, শব্দ সংখ্যাৰ লগত কোনো কথা নাই, কিন্তু সি অৰ্থ প্ৰকাশ কৰিব লাগিব, মনৰ ভাৱ প্ৰকাশ কৰিব লাগিব, তেতিয়া তাক আমি বাক্য বুলি ক'ম। যেনে মই ভাত খাওঁ, বৰুণে বিদ্যালয়লৈ যায়, আজি বৰ গৰম। এনেকুৱা ধৰণৰ শব্দবিলাক যেতিয়া লগ হৈ কিবা এটা অৰ্থ প্ৰকাশ কৰিছে, মনৰ ভাৱ প্ৰকাশ কৰিছে, তেতিয়া আমি তাক বাক্য বুলি ক'ম। বাক্য গঠনৰ সময়ত তিনিটা কথা মন কৰিব লাগে। এটা হৈছে বাক্যৰ মাজত সম্পূৰ্ণকৈ মনৰ ভাৱ প্ৰকাশ পাব লাগিব। 2 নম্বৰ হৈছে বাক্যত শব্দৰ নিহিত তাৎপৰ্য নথকা, অসম্ভৱ আৰু যুক্তিহীন শব্দৰে বাক্য গঠন নহয়। বাক্যত শব্দৰ নিহিত তাৎপৰ্য নথকা, তাৰমানে শব্দত তাৎপৰ্য নথকা, শব্দৰ নিহিত তাৎপৰ্য নথকা শব্দবিলাকৰ যিবিলাক অৰ্থ, সেই অৰ্থ প্ৰকাশ নোহোৱাকৈ, আৰু অসম্ভৱ, যুক্তিহীন। এতিয়া এটা বাক্য গঠনো হৈছে, সি অৰ্থ প্ৰকাশ কৰিছে, কিন্তু অৰ্থহীন আৰু যুক্তিবিহীন, অসম্ভৱ, তেতিয়া সি বাক্য হ'ব নোৱাৰে। যেনে আমি যদি কওঁ কুকুৰটোৱে আকাশত পোহৰ দি আছে, সেইটো বাক্য হ'ব নোৱাৰে। সি তাৰ নিহিত তাৎপৰ্য নাই আৰু অসম্ভৱ, যুক্তিহীন কথা। গতিকে সেইটো এটা আমি বাক্য বুলি ক'ব নোৱাৰোঁ। যদিও দেখাত সি এটা বাক্যই হয়, তাত কৰ্তা আছে, ক্ৰিয়া আছে, কৰ্ম আছে, অৰ্থ প্ৰকাশ কৰিছে, গতিকে কিন্তু সি এটা বাক্য বুলি আমি তাক ক'ব নোৱাৰোঁ। যি কথা বা শব্দৰ লগতে আন যি শব্দ বা কথাৰ লগ হোৱাৰ পিছত তাৰ অৰ্থ অতি সহজে বুজিব পৰা হয়, তেনে শব্দবোৰক বাক্যৰ মাজত সজাব লাগে। এই তিনিটা কথা আমাক মনত ৰাখিব দিছে। এতিয়া মই কিতাপ হয়, মইতো কৰ্তা, কিতাপটো কৰ্ম, হয়তো ক্ৰিয়া। কৰ্তা কৰ্ম ক্ৰিয়াৰ সংগতি হৈছে, অৰ্থ প্ৰকাশ কৰিছে, কিন্তু ই এটা বাক্য নহয়। ইয়াত ভাৱ প্ৰকাশ কৰিব নোৱাৰে, গতিকে সেইবিলাক বাক্য নহয়। অন্যহাতে মই কিতাপ পঢ়োঁ, ই এটা বাক্য হ'ব। মই কিতাপ হয় হ'লে বাক্য হ'ব নোৱাৰে, আৰু মই কিতাপ পঢ়োঁ হ'লে বাক্য হ'ব। এতিয়া বাক্যৰ অলপ ডাঙৰ হ'লে তোমালোকে আকৌ পঢ়িবা, বাক্যৰ কি খণ্ড বাক্য, জটিল বাক্য, মানে বাক্যৰ প্ৰকাৰ কিছুমান আছে। গঠন অনুসাৰে, অৰ্থ অনুসাৰে বাক্যৰ প্ৰকাৰ আছে। পিছৰ ক্লাছত তোমালোকে সেইবিলাক অলপ ডাঙৰ হ'লে পঢ়িব পাৰিবা।
তাৰ গঠন অনুসাৰে আছে। তাৰ যেনেকৈ ইংলিছত তোমালোকে পাইছা চিম্পল চেণ্টেন্স, কম্পাউণ্ড চেণ্টেন্স, কমপ্লেক্স চেণ্টেন্স, অসমীয়াত যাক জটিল বাক্য, জটিল বা মিশ্ৰ বাক্য, যৌগিক বাক্য, সৰল বাক্য এনেকুৱা নামেৰে কয়। ঠিক তেনেকৈ অৰ্থ অনুসাৰেও আছে কিছুমান বাক্যৰ প্ৰকাৰ। গতিকে এইবোৰ তোমালোকে পিছৰ পৰ্যায়ত পাবা, আমি আকৌ পিছত শিকিব পাৰিম, কিন্তু এতিয়া ইমানখিনি আমাক নালাগে। এইটো হৈছে ব্যাকৰণসন্মতভাৱে বাক্যৰ কথা ক'লোঁ। এতিয়া মই অন্য কি কথা ক'ব বিচাৰিছোঁ, এতিয়া তোমালোকে লেচনবিলাক পঢ়ি গৈছা, লেচনবিলাকৰ এক্সাৰচাইজত তোমালোকে দেখা পোৱা যে তাত কিছুমান প্ৰশ্ন থাকে বাক্য সাজা। গতিকে মই সেইটো কথাৰ কাৰণেহে আজি এই পাঠটো লৈছোঁ। বাক্য সাজাত আমাৰ ল'ৰা ছোৱালীবিলাকে প্ৰায়ে কিছুমান ভুল কৰা দেখা যায়। ভুল মানে কি? ভুল অৰ্থৰ ভুল হয়, শব্দ গাঁথনিৰ ভুল হয়, এটা ভাল সুৱলা বাক্য এটা সাজিব নোৱাৰে। গতিকে তেনেবোৰ কথাৰ কাৰণে এতিয়া তোমালোক লাহে লাহে ডাঙৰ হ'বলৈ ধৰিছা। পিছৰ পৰ্যায়ত যেতিয়া তোমালোকে আৰু বেছি ডাঙৰ ক্লাছত যাবা, ওপৰৰ ক্লাছত যাবা, তেতিয়া এই বাক্য সাজাটো তোমালোকৰ এটা ওৱান অফ দ্য পাৰ্ট হ'ব, মানে চিলেবাছৰ। এই বাক্য সাজিব জনাটো এটা আৰ্ট। বাক্য সজাটো এক প্ৰকাৰৰ সাহিত্য বুলি ক'ব পাৰি। শুদ্ধ সুৱলা অৰ্থপূৰ্ণ বাক্য এটা সজাটো এক প্ৰকাৰৰ ভাল সাহিত্য। গতিকে সেই কলাটো তোমালোকে শিকিব লাগিব। শিক্ষক এজনে বাক্য এটা সাজি বৰ্ডত লিখি দিলে, বা মই ইয়াতে লিখি দিলোঁ তোমালোকক, সেইটো তোমালোকে কপি কৰি লিখিলা, সেইটোৱে যথেষ্ট নহয়। বা ব্যাকৰণতো তোমালোকে বহুত বাক্য সাজা পাবা উদাহৰণ, কিন্তু সেইখিনি যথেষ্ট নহয়। বাক্যটো সাজিব লাগিলে তাৰ প্ৰথম কথা হৈছে তাৰ আমাক এটা শব্দ দিয়া থাকে। তোমালোকৰ টেক্সটবুকৰ পিছফালে যিবিলাক বাক্য সাজিব দিছে, তাত অৰ্থ লিখি বাক্য সাজিব দিছে। অৰ্থ লিখাটো নট নেচেচাৰী, অৰ্থ যে লিখিবই লাগিব তেনে কোনো কথা নাই। কিন্তু তোমালোকক সেইটো কিয় দিয়া হৈছে, কাৰণ যাতে তোমালোকৰ এটা অভ্যাস গঢ়ি তোলা। তোমালোকে বাক্যটো লিখাৰ আগতে অৰ্থটো লিখিব যাওঁতে অৰ্থটো জানিব লাগিব, অৰ্থটোৰ বিষয়ে পঢ়িব লাগিব বা অভিধান চাব লাগিব। অৰ্থটো যেতিয়া জানিবা, তাৰপিছত যেতিয়া বাক্যটো ৰচনা কৰিবা, সেই বাক্যটোৰ গ্ৰহণযোগ্যতাটো বাঢ়িব, শুদ্ধ হোৱাৰ অৱকাশ বেছি থাকে। তেনেকুৱা এটা ধাৰণা আগত ৰাখিয়ে তোমালোকৰ কিতাপত পিছফালে যিবোৰ কুৱেশ্যন দিয়া হৈছে, সেই কুৱেশ্যনবিলাকত অৰ্থ লিখি বাক্য সাজিব দিছে। ওপৰৰ পৰ্যায়ত আমি বাক্য সাজিলে অৰ্থ হয়তো নিলিখিব পাৰোঁ। এতিয়া প্ৰথম কথা হৈছে, যিটো শব্দৰে আমি বাক্য সাজিম, সেই শব্দটো প্ৰথমতে অৰ্থটো বুজি ল'ব লাগিব। বুজি লৈ সেই অৰ্থটোৰে আমি বাক্য সাজিব নালাগে। কিন্তু বহুতে কি কৰে, অৰ্থটো লিখিব দিয়ে নহয়, সেই অৰ্থটোৰে বাক্য সাজি দিয়ে। বহুত ক্লাছত পাইছোঁ, যেতিয়া অৰ্থ লিখিব দিয়া হয় অৰ্থটোৰে বাক্যটো সাজি দিয়ে। সেইটো কৰিব নালাগে। অৰ্থটো লিখিবা, কিন্তু যিটো শব্দ দিয়া হৈছে সেই শব্দটোৰে বাক্যটো সাজিম। আৰু বাক্যটো সাজি যিটো শব্দৰে আমি বাক্যটো সাজিছোঁ, সেই শব্দটোৰ তলত আমি চিহ্নিত কৰিম, আণ্ডাৰলাইন কৰি দিম যে এইটো শব্দৰে আমি বাক্যটো সাজিলোঁ। আৰু বাক্য সজাটো যিহেতুকে মই ইতিমধ্যে কৈ উঠিছোঁ তোমালোকক, বাক্য সজাটো এটা কলা, সাহিত্যৰ এক অংগ। গতিকে বাক্যটো যিমান পাৰি অৰ্থপূৰ্ণ আৰু সুৱলা কৰিবলৈ চেষ্টা কৰিবা। বহুত শব্দৰে আমি কি কৰোঁ, এতিয়া ভাল শব্দটোৰে যদি আমি বাক্য এটা সাজিব লাগে, ৰাম এজন ভাল ল'ৰা, ঠিক আছে, ধুনীয়া, ৰাম এজন ধুনীয়া ল'ৰা, ওখ, ৰাম এজন ওখ ল'ৰা, এনেকুৱা বহুত দেখা পাইছোঁ যিয়ে যিকোনো শব্দকে এটা সাধাৰণ বাক্যলৈ ৰূপান্তৰিত কৰে। অপকাৰ, ৰামে অপকাৰ কৰে, ধুনীয়া, ৰাম ধুনীয়া ল'ৰা, এনেকুৱা ধৰণৰ শব্দৰে কেইটামান কমন শব্দৰে বাক্য বনোৱা বহুত ল'ৰা ছোৱালী দেখা পাইছোঁ। সেইটো কৰিবলৈ নাযাবা। শব্দটোৰ সদ্ব্যৱহাৰ কৰি অৰ্থপূৰ্ণ বাক্য সাজিবলৈ চেষ্টা কৰিবা।
আৰু এইটো যেতিয়া এতিয়াৰ পৰা তোমালোকে কৰিবলৈ ধৰিবা তেতিয়া দেখাবা পিছৰ পৰ্যায়ত তোমালোকৰ লিখাৰ কলাত লিখাৰ যিটো স্কিল, যিটো কৌশল, সেই কৌশলটো তোমালোকৰ ডেভেলপ হ'ব। গতিকে তোমালোকৰ লিখাৰ যিটো এটা কৌশল, কলা, সেই কলাটো ডেভেলপ কৰাৰ স্বাৰ্থত মই এতিয়াৰ পৰা তোমালোকক নিজে লিখা এটা হেবিট কৰিবলৈ জোৰ দিম। বাক্যবিলাক নিজে ৰচনা কৰিবা, কৰি ময়ো লিখি দিম, কিন্তু মই লিখি দিয়া বাক্যটোৱেই যে তোমালোকে লিখিব লাগিব তেনেকুৱা কোনো কথা নাই। নিজাকৈ তাতকৈ শুদ্ধ শুৱলা বাক্য লিখিব পাৰা। ঠিক আছে? এতিয়া তোমালোকৰ যিটো পাঠ, ব্যাকৰণত যিটো পাঠ দিয়া আছে বাক্য বুলি, তাৰ পিছফালেও বাক্য গঠনৰ নীতিসমূহ কেনেকৈ মানি বাক্য ৰচনা কৰিব লাগে সেই বিষয়ে লিখা আছে। যে পাঠ মই অকণমান পঢ়ি দিছোঁ। বিখ্যাত শব্দৰ অৰ্থ হ'ল প্ৰসিদ্ধ বা জনাজাত। বিখ্যাত শব্দটোৰ অৰ্থ হৈছে প্ৰসিদ্ধ বা জনাজাত। এতিয়া অৰ্থটো যেতিয়াবা আমাক অৰ্থ লিখি বাক্য সাজিব দিয়ে, আমি প্ৰথমতে অৰ্থটো লিখিলোঁ, বিখ্যাত বুলি লিখি ব্ৰেকেটত অৰ্থটো লিখিলোঁ প্ৰসিদ্ধ। ৰামায়ণ এখন প্ৰসিদ্ধ গ্ৰন্থ, তেনেকৈ লিখি দিলে নহ'ব। প্ৰসিদ্ধৰে আমাক বাক্য সাজিব দিয়া নাই, বিখ্যাতেৰেহে সাজিব দিছে। গতিকে বিখ্যাত শব্দটোৰ অৰ্থৰ লগত সাদৃশ্য ৰাখি আমি বাক্য ৰচনা কৰিব লাগিব। কেনেকৈ কৰিম? যে সত্যজিৎ ৰায়ৰ নাম তোমালোকে শুনিছেনে নাই মই নাজানো। তো সত্যজিৎ ৰায় ভাৰতৰ এজন বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা। সত্যজিৎ ৰায় ৱেষ্ট বেংগলৰ আছিল। এতিয়া আমি তাতকৈ ঠিক আছে, আমি নিজৰ কথা কওঁ। ভূপেন হাজৰিকা এজন বিখ্যাত কি আছিলে? শিল্পী, চিত্ৰ নিৰ্মাতা, গায়ক, কবি, সাহিত্যিক। তেওঁ কি নাছিল? গতিকে তোমালোকে বিখ্যাত শব্দটো লগাই তেওঁৰ যিকোনো এটা উপমা এটা তেওঁৰ লগত, যিকোনো এটা তেওঁৰ এডজেক্টিভ এটা লগাই দিব পাৰা। ঠিক তেনেকৈ অন্য শব্দ তোমালোকে কিবা বিচাৰি পালে লগাব পাৰা। অলপতে যিটো ঘটনা ঘটিল যে সুশান্ত সিং ৰাজপুত ঢুকালে, তেওঁ এজন বিখ্যাত কি আছিলে? অভিনেতা আছিলে। সুশান্ত সিং ৰাজপুত এজন বিখ্যাত অভিনেতা আছিলে। তেনেকৈও লিখিব পাৰি। গতিকে বিখ্যাত শব্দটোৰে লিখিব পাৰি। গতিকে সেইকাৰণে আমি যিটো শব্দৰে বাক্য সাজিম সেই শব্দটোৰ অৰ্থটো আমি প্ৰথমতে জানি ল'ব লাগিব। জানি লৈ সেই শব্দটোৰে আমি এটা সুন্দৰ শুৱলা বাক্য ৰচনা কৰিম। সাধাৰণ 2টা বা 3টা শব্দৰে কেতিয়াবা বাক্য এটা সাজিলে বাক্যটো হয় যেন লাগে, হয়তো শুদ্ধও হয়, কিন্তু সেই বাক্যটোত সেই কলাটো নাথাকে, তাৰ ৰসটো নাথাকে। সেইটো কাৰণে অৰ্থটো জানি লৈ তোমালোকে অকণমান দৰকাৰ হ'লে ডাঙৰৰ সহায় লোৱা, আৰু যদি নোৱাৰা প্ৰথমতে মই কেনেকৈ কৰিছোঁ তেনেকৈ চাবা, নহ'লে ঘৰৰ কাৰোবাৰ সহায় লৈ তেনেকৈ লিখিবলৈ চেষ্টা কৰা। আৰু লাহে লাহে যেতিয়া চেষ্টা কৰিবা, এদিন গৈ তোমালোকে নিজে লিখিব পৰা হ'বা। আৰু এইটোৱেই দৰকাৰ, লিখা যিটো কলা, সেই কলাটোক আমি উলিয়াই আনিব লাগে নিজৰ মাজৰ পৰা। কাৰণ মই আজি 2 দিনমান আগতে এজন মোৰ পুৰণা ষ্টুডেণ্ট, মই তেওঁক পঢ়াইছিলোঁ, ক্লাছ 10ৰ পৰা ওলাই গৈছিল, ভাল ৰিজাল্ট কৰি ওলাই গৈছিলে। তাৰপিছত APSC পৰীক্ষা দিবৰ কাৰণে তেওঁৰ চিলেবাছটো অসমীয়া তেওঁৰ আছিলে, অসমীয়া চিলেবাছটোৰ কাৰণে তেওঁ আকৌ মোৰ লগত কথা পাতিছে, ডিছকাছ কৰিছে। তাত লিখাৰ ওপৰত বহুতখিনি কথা আছে। গতিকে সেই লিখাৰ যিটো স্কিল, সেই স্কিলটো খুবেই দৰকাৰী। মানে অকল বুকিছ পঢ়ি মুখস্থ কৰি লিখি যোৱাটো আমাৰ স্কিল ডেভেলপ নকৰে। এইটো পেৰট লাৰ্ণিং হ'ব, চাৰ্কাছৰ বাঘৰ নিচিনা।
গতিকে সেই কাৰণে মই আজি তোমালোকক এইখিনি কথা ক'লোঁ। ইয়াৰ পিছত আমি এক্সাৰচাইজৰ কি এক্সাৰচাইজ আছে পাতিম।